যাৰ কাৰণে মোৰ বাৰ্থডে বহুত বেছি স্পেচিয়েল আছিল। এই মানুহজন আৰু এতিয়া আমাৰ মাজত নাই। খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে এটা মোৰ কাৰণে বিশেষ দিন। বিশেষ বুলি ঠিক নকওঁ বাৰু, কিন্তু হয়তো বিশেষো হয়, কিন্তু দুখ লগাও হয়। কিহৰ কাৰণে আপোনালোক সকলোখিনি জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া আজি পিন্ধিবৰ কাৰণে মই বোৱা কাপোৰযোৰ। এয়া মই ওলাই কৰি ৰেডি হৈ ল'লোঁ আৰু আপোনালোকতো কৈছিলোঁ আজি যে মোৰ এটা স্পেচিয়েল দিন, আৰু সেই স্পেচিয়েল দিনটো হৈছে আজি মোৰ জন্মদিন। আৰু কৈছিলোঁ যে দুখ লগা কিবা এটা আছে বাৰু, সেইটো হৈছে যে মোৰ স্পেচিয়েল মানুহ এজন হয়তো মোৰ লগত নাই। কোন মানুহ কি কথা বতৰা কৈ আছোঁ আপোনালোকক। এতিয়া প্ৰথমতে যাওঁ মন্দিৰলৈ, ব'লক। এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ। আৰু আহি পেলাই মন্দিৰ পাই গ'লোঁ। এয়া মন্দিৰৰ পৰিৱেশটো। আৰু মন্দিৰত সোমোৱাৰ আগতে ভৰি হাতখিনি ধুই লওঁ। পিছে এইটো টেপত পানীয়ে নাই, এইটোত আছে অলপ। ভৰি হাতখিনি ধুই ল'লোঁ আৰু ভৰি হাত ধুই লৈ এতিয়া মন্দিৰৰ ভিতৰলৈও যাম। আমি আহিছোঁ কালীমাৰ ওচৰলৈ। আৰু এয়া এতিয়া শৰাই দিয়াৰ কাৰণে খুৰীমাই যোগাৰ কৰি আছে। যিহেতু মোৰ জন্মদিন, সেইকাৰণে অকণমান শৰাই দিলোঁ আহি। আৰু এয়া শৰাই পাতি হৈ গ'ল। শৰাই পাতা হোৱাৰ পিছত এয়া মই চাকি ধূপখিনি জ্বলাই লৈছোঁ। এয়া শৰাই চৰাই পাতি পেলাই হৈ গ'ল। হৈ পেলাই এনেকৈ বহি আছোঁ এতিয়া। মন্দিৰৰ পৰিৱেশটো ভালকৈ দেখাই আছোঁ। মন্দিৰৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। ইয়াত আহিলে মনটো পূৰা শান্তি পাই যায়। আৰু মন্দিৰটোৰ কাষতে আছে শিৱ বাবাৰ মন্দিৰ এটা। এতিয়া তালৈ আহিছোঁ। তাত ভিতৰত শৰাই চৰাই পাতি হৈ গ'ল। এতিয়া অকণমান বাহিৰৰ ফালে ওলাই আহিছোঁ, অলপ ফটো চটো উঠি লওঁ। বাহিৰত ফটো চটো উঠি আহিলোঁ। আহি পেলাই ইয়াত বাৰু শৰাইখনৰ হৈ গ'ল। এতিয়া প্ৰসাদবিলাক বিতৰণ কৰিব চবৰে মাজত।
আমি এতিয়া মন্দিৰৰ পৰা ওলাই পেলাই ঘৰলৈ গৈ আছোঁ। মন্দিৰৰ পৰা আহি অকণমান টাইম ৰেষ্ট লৈ ল'লোঁ, যিহেতু বহুত গৰম। আহিয়ে লগে লগে ভিডিঅ' নবনালোঁ আৰু আপোনালোকক জনাইছিলোঁ যে মোৰ আজি বাৰ্থডে, আৰু বাৰ্থডে বুলি ক'লে চবৰে স্পেচিয়েল হয়, কিন্তু মোৰ কাৰণে তেনেকুৱা একো স্পেচিয়েল নাই। কাৰণ যাৰ কাৰণে মোৰ বাৰ্থডে বহুত বেছি স্পেচিয়েল আছিল, সেই মানুহজন আৰু এতিয়া আমাৰ মাজত নাই। সেই মানুহজন হৈছে মোৰ দাদা, যি 2 বছৰ আগত আমাৰ মাজৰ পৰা হেৰাই গৈছে। আৰু কাষত যিখিনি পিক দেখা পাইছে সেইখিনি 2020ৰ পিক হয়, যেতিয়া দাদা আছিলে আৰু তেতিয়া বাৰ্থডে চেলিব্ৰেট কৰা হৈছিলে। আৰু তেতিয়াৰ পৰা বাৰ্থডে চেলিব্ৰেট কৰা নাই আৰু কৰিব মনো নাযায়। সেইকাৰণে এনেই অকণমান মন্দিৰৰ পৰা আহিছোঁ, সেইখিনিয়ে। আৰু যিহেতু মোৰ আজি বাৰ্থডে, সকলোৱে আশীৰ্বাদ কৰিব মই যাতে আগুৱাই যাব পাৰোঁ। আৰু এইখিনিয়ে আছিলে আজি। যদি ভিডিঅ' ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। Living life